ডেভেলপমেণ্টৰ কাম কৰি আছোঁ হয় যাতে ৰাইজে ভাল পায় হয় ডেভেলপমেণ্ট হ'লেতো ৰাইজে ভাল পাবই হয় হয় সেইকাৰণে যিমান ধুনীয়া কৰিব পাৰিম ট্ৰাই কৰি আছোঁ হয় যিমান ডেভেলপমেণ্ট কৰিব পাৰিম চেষ্টা কৰি আছোঁ কৰিম হয় নমস্কাৰ লংকাবাসীৰ জনসাধাৰণ ৱেলকাম বেক টু দ্য আল্টিমেট এক্সপ'জ চ' ভিউৱাৰসকল এয়া চাওক এই দৃশ্যাংশখিনি চাওক এইখন হৈছে আমাৰ লংকা হোজাই ডিষ্ট্ৰিক্ট লংকা মাজমজিয়া বজাৰ নেতাজী ষ্টেচুৰ কাষত থকা এখন দৃশ্য হয় আপোনালোকে গম পাইছে চাগে এইখন হৈছে নেতাজী ষ্টেচুৰ কাষত থকা দৃশ্য চ' আজি কিছুমান দিন পূৰ্বে দেখা গৈছে যে ইয়াত বহুত ধৰণৰ আন্দোলন চলিছে বা বহুত ধৰণৰ প্ৰতিবাদ সাব্যস্ত হৈছে যে ইয়াত কিবা গছ কটালৈ হয় বহুত ধৰণৰ মানে ইয়াত গছ আছিল চ' গছবোৰ কটা হৈছিল সেইকাৰণে বহুত ধৰণৰ প্ৰতিবাদ হৈছিল চ' আজি দেখা গৈ আছে যে এয়া কিবা কাম চলি আছে মানুহে কিবা কাম কৰি আছে আৰু কিবা হ'বলৈ গৈ আছে চাগে বা কিবা নতুনকৈ কিবা বনাবলৈ বা কৰিবলৈ গৈ আছে চাগে মানুহে চ' বলক আমি কিবা জানো ইয়াৰ বিষয়ে যে কি হ'বলৈ গৈ আছে আমাৰ ইয়াৰ লংকাত এই নেতাজী ষ্টেচুৰ কাষত থকা দৃশ্য কি কৰা হ'ব দাদা ইয়াত কামবোৰ মানে হয় কওকচোন কওক একো নাই দিয়া এটা ধুনীয়া লুকছ দিয়াৰ ব্যৱস্থা চলি আছে হয় লংকাবাসী ৰাইজ বা লংকাৰ ওচৰে পাঁজৰে মানুহ আহিলে এটা ধুনীয়া ঠাই পায় আৰু হয় 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 তাৰ বাবে আমি ভাবিছোঁ ইয়াত আই লাভ লংকা বুলি এটা হ'ব হয় হয় ইয়াত ন হয় হয় এই চকটোৰ নাম আপোনাৰ নেতাজী চক বুলি এটা নামাকৰণ কৰাও হৈছে নামাকৰণ কৰা হৈছে নেতাজী চক বুলি ন লাগিব তাৰপিছত এই আমি যে বাহিৰত যাওঁ হয় হয় বাহিৰত যোৱাৰ পিছত যিটো চেয়াৰ থাকে নহয় হয় 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 লোহাৰ ফ্ৰেম দি তেনেকুৱা চেয়াৰ হ'ব ৱেইটিং চিট দৰে আৰু তাত হয় মানুহে বহিব পাৰিব ধুনীয়া এটা লুক দিয়াৰ চিন্তা চৰ্চা কৰি আছোঁ আমি এজ এ গাৰ্ডেন টাইপ মানে পাৰ্কৰ টাইপ আৰু মানে চেল্ফি পইণ্ট হিচাপত আৰু হয় 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 যাতে দুৰ্গা পূজাৰ আগত পাৰ্কটো হৈ যায় সেইটো কাৰণে আমি অলপ হয় 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 জনতাই লাগিছোঁ আৰু হয় 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 ভাল হয় ঠিক আছে ভাল লাগিল আপোনালোকে গম পাই চাগে তো বৰ্তমান আমাৰ লংকাৰ চেয়াৰপাৰ্চন হয় আমাৰ পাৰমিতা ৰয় সাহা চ' বাইদেউজনী ইয়াত উপস্থিত আছে বৰ্তমান চ' আহক আমি বাইদেউৰ মুখেৰ পৰা শুনো যে ইয়াত কি হ'বলৈ গৈছে চ' বাইদেউ মানে কি হ'বলৈ গৈ আছে বৰ্তমান ইয়াত মানে মানুহে কামবোৰ চলাই আছে আৰু নতুনকৈ দেখা গৈ আছে যে ইয়াত কাম চলি আছে আজি যোৱা কিছুমান দিন মানে পূৰ্বে বহুত ধৰণৰ প্ৰতিবাদ হৈছে যে গছ কটালৈ কিবা বিৰোধিতা কৰিছে আপুনি গম পাই চাগে ত' কি ক'ব ইয়াত এতিয়া বৰ্তমান কাম চলি আছে মানুহে বহুত কাম কৰি আছে আমি ডেভেলপমেণ্টৰ কাম কৰি আছোঁ হয় যাতে ৰাইজে ভাল পায় হয় ডেভেলপমেণ্ট হ'লেতো ৰাইজে ভাল পাবই হয় হয় সেইকাৰণে যিমান ধুনীয়া কৰিব পাৰিম ট্ৰাই কৰি আছোঁ হয় যিমান ডেভেলপমেণ্ট কৰিব পাৰিম চেষ্টা কৰি আছোঁ কৰিম হয় আৰু দাদাজনে যে ক'লে আগত কিবা এখন নতুনকৈ নামাকৰণ কৰা হৈছে বোলে নেতাজী চক বুলি সকলোৰ ইচ্ছা যেতিয়া ইয়াতে নেতাজী ষ্টেচু এখন আমাৰ আছে হয় হয় তো তেতিয়া নেতাজী চৌক বুলি আমি নামকৰণ কৰিলে ভাল হ'ব ৰাইজৰ পৰাও আমি বিচাৰিম যদি নামটো চবে সমৰ্থন কৰে তেতিয়া আমি নেতাজী চৌক বুলি নামাকৰণ দিব আপুনি নামকৰণ দিম ঠিক আছে আৰু ইয়াত কিবা মানে মানুহে বহিবলৈ মানে কিবা লোহাৰ এই ৱেইটিং চিট দৰে মানে কিবা মানে বহিবলৈ দিয়া হ'ব বোলে এটা দুটামান দিম হয় 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 কিমান দিব পাৰিম স্পেচ অনুযায়ী দিম মানে এইটো দেখাত মানে ধুনীয়া কাৰণে মানে ধুনীয়া প্ৰদৰ্শনী দিব আৰু আপুনি সেইটোৱে আশা ৰাখিছোঁ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা আগন্তীয়া দিনত আমাৰ পেজৰ পৰা ভিডিঅ' পাবলৈ হ'লে আমাৰ পেজটো এতিয়া ফ'ল' কৰি দিব থেংক ইউ